আমাৰ খুব সিনিয়ৰ ডক্টৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত যেটো ইয়াত প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটাল নীলাচল হস্পিটাল নামাকৰণেৰে যেটো নতুন হস্পিটাল ওপেনিং কৰিলে আমাৰ গোটেই আমাৰ গোসাইগাঁও বা কোকৰাঝাৰ বা এইখিনি অঞ্চলৰ আমাৰ কোকৰাঝাৰ জিলাৰ ৰাইজৰ কাৰণে খুব আমি বেনিফিট হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু আমাক সেইটো এনেকুৱা নাৰ্ছিং হোম বা ভাল এটা ফেচিলিটি থকা এনেকুৱা হস্পিটাল প্ৰাইভেট হস্পিটাল নাইয়ে কোকৰাঝাৰত মই ইমানেই ভাল লাগিছে যে আজি ডক্টৰ ৰাভা ডাঙৰীয়া নিজে দায়িত্ব লৈ পেলাই এনেকুৱা ভাল এটা নাৰ্ছিং হোম খোলাটো আমাৰ সকলো ৰাইজৰ কাৰণে ভাল হৈছে আৰু খুব বেনিফিট হ'ব আমাৰ কোকৰাঝাৰবাসী ৰাইজে বাস আৰু ফেচিলিটি খুব ভাল মই চাইছোঁ অতিও ভাল আছে মুঠতে গোটেই ফেচিলিটি আছে সব ৰাইজে ইয়াত বেনিফিট পাব বুলি মই আশা কৰিব পাৰোঁ মুঠতে ভাল হস্পিটাল এনেকুৱা নাইয়ে সেইটোৱেই প্ৰথম মই বহুত আগৰ পৰাই মই এনেকুৱা প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটাল লাগে বুলি মই আশা কৰি আছিলোঁ এতিয়া মোৰ সপোনটো সাকসেছ হ'ল বুলি মই ক'ব পাৰোঁ মুঠতে লাগে আমাৰ কোকৰাঝাৰ বা আমাৰ সেইফালে নাইয়ে তো সেইটোৱেই প্ৰথম বিৰাট ভাল খুব ভাল লাগিছে নাই আমাৰ পৰিকল্পনা থাকিলে কি হ'ব আমাৰ তাত আহা মানুহে লাগে যেনিবা আমি বহুত মানুহক কৈছে আপোনালোকে আমাৰ BTC অঞ্চলত ইনভেষ্ট কৰক আমি মাটি দিম চিন্তা কৰিব নালাগে কিন্তু আহি পেলাই যেতিয়া এনেকৈ ইণ্ডাষ্ট্ৰি খুলিব আপুনি ওলাব কাৰেণ্টৰ কথা আহে কাৰেণ্টটো আমি BTC হিচাপে ইহঁতক ছাবচিডি দিব নোৱাৰে তো অসম চৰকাৰে আমাৰ BTC অঞ্চলত যিসকলে ইণ্ডাষ্ট্ৰি খুলিব ইহঁতে ছাবচিডি পাব বুলি যেতিয়া নেকি আমি এই লাইচেন্সটো গভৰ্ণমেণ্ট অফ আসামৰ পৰা পাব তেতিয়াহে ইনভেষ্টৰবিলাক আহিব আহি পেলাই আপুনি চাওক যেনিবা আপ টু নলবাৰী ৰঙিয়া নলবাৰীলৈকে ইণ্ডাষ্ট্ৰি ছেক্টৰ জ'ন বনাইছে ইয়াত ইণ্ডাষ্ট্ৰিসকলে এনে ইণ্ডাষ্ট্ৰি নবহায় কাৰেণ্টৰ কথা আছে কাৰেণ্টটো ছাবচিডি দিব পাৰিবই লাগিব যদি গভৰ্ণমেণ্ট অফ আসামে কোকৰাঝাৰ জিলাত যোনে ইণ্ডাষ্ট্ৰি কৰিব কাৰেণ্টটো ছাবচিডি হ'ব তেতিয়া মেলা ইনভেষ্টৰ আহিব আমি ক'লে কি হ'ব আমিতো বিচাৰি আছে যেনিবা হস্পিটালত আজি ইয়াতো ইণ্ডাষ্ট্ৰি লাইনৰ পৰা আমি কিছু ছাবচিডি BTC পৰা দিবই লাগিব এইটো চিষ্টেম সি পাব গভৰ্ণমেণ্ট অফ আসামৰ পৰাও পাব BTC চৰকাৰে নাই প্ৰাইভেট হস্পিটালত এনেকুৱা সহায় মানে ইহঁতে যিহেতু চৰকাৰী মানে বেংকৰ লোন লৈ পেলাই সেইটো নাৰ্ছিং হোমটো বনাইছে ইয়াত ইণ্ডাষ্ট্ৰি লাইনত কিছু ছাবচিডি পায় BTC পৰা সেইটোতো হ'ব আৰু অসম চৰকাৰৰ পৰাও ইণ্ডাষ্ট্ৰি ছেক্টৰৰ পৰা কিছু সহায় পাব সেইটো চিষ্টেম আছে আপুনি যদি গভৰ্ণমেণ্টৰ পৰা লোন লৈ পেলাই কিছু কাম কৰে ইয়াত ইণ্ডাষ্ট্ৰিয়ে গভৰ্ণমেণ্ট অফ আসাম বা গভৰ্ণমেণ্ট অফ BTC ছাবচিডি দিবই সেইটো পায় চবে পায় মই 2022 চনৰ পৰা নীলাচল হস্পিটেলৰ কাম আৰম্ভ কৰিলোঁ আজি 3 বছৰ নেৰানেপেৰা পৰা প্ৰচেষ্টা অশেষ পৰিশ্ৰম আৰু নানা সংগ্ৰামৰ মাজত আজি আমি এই অৱস্থাত ফাইনেল অৱস্থাত উপনীত হ'ব পাৰিছোঁ আজি হাগ্ৰামা মহিলাৰী BTC চিফ প্ৰধান তেখেতে আনুষ্ঠানিকভাৱে আজি আমাৰ নীলাচল হস্পিটেলখন ইনাগুৰেশ্যন কৰিলে উদ্বোধনী কৰিলে আমি আশা কৰিছোঁ কোকৰাঝাৰবাসী ৰাইজক আমি আজিৰ পৰা সেৱা আগবঢ়াব পাৰিম উপযুক্ত সেৱা আগবঢ়াব পাৰিম আপোনালোকে দেখিছে আমাৰ এই হস্পিটেলখনৰ যিটো ছেটআপ নিশ্চয়কৈ আপুনি অলপ পিছত দেখিব আমি অত্যাধুনিক যন্ত্ৰপাতিবিলাক ৰখা হৈছে সকলোবিলাক ধুনীয়াকৈ মানে এজ এ নৰ্ম NABC নৰ্ম মতে আমি বনাইছোঁ ইয়াত অত্যাধুনিক যন্ত্ৰপাতিবিলাক আছে যেনেকৈ ICUত যথেষ্ট যন্ত্ৰপাতি আছে বিচনাবিলাক ভাল দেখিব আপোনালোকে NICUত বেবী ICU যিটো কয় অতিবিলাক মডুলাৰ হয়তো ইয়াত কোকৰাঝাৰ নাই ওচৰে পাজৰে নাই মডুলাৰ অতি বনোৱা হৈছে
এটা মডুলাৰ অতি এটা বিশেষ ধৰণৰ অতি। ইয়াত সকলো ধৰণৰ অপাৰেশ্যন হ'ব পাৰে, ইভেন কাৰ্ডিয়াক চাৰ্জাৰীও হ'ব পাৰে ইয়াত। এইটো মডুলাৰ অতি বনোৱা হৈছে, দুটা মডুলাৰ অতি, এটা ছেমি মডুলাৰ অতি। আৰু ইয়াৰ যন্ত্ৰ পাতিবিলাকো অত্যাধুনিক। ইয়াত আমাৰ ডায়েলিচিছ মেচিন আছে, লেবৰেটৰীবিলাক অত্যাধুনিক, একটা আপ টু ডেট। ইভেন আপুনি এপলত এনেকুৱাবিলাকতহে পাব। আপোনাৰ আছে আপোনাৰ এণ্ডস্কপি আছে, চিটি স্কেন মেচিন আহি পোৱা নাই, কিন্তু আপোনাৰ চিটি স্কেন মেচিন ভাল মেচিন আহি আছে উইদিন শ্বৰ্ট পিৰিয়ড। গতিকে আমি ভাবিছোঁ, আশা কৰিছোঁ আপোনালোকে জানে আমাৰ এতিয়া আগৰ দিন নাই, কোকৰাঝাৰত চিকিৎসাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছে। তথাপিতো আমাৰ মানুহ এতিয়াও বহুত বাহিৰত যায়। এতিয়া আপোনাৰ এপলত যায়, চেন্নাই যায়, দিল্লীত যায়। আপোনাৰ তাত যথেষ্ট সময়ৰ অপচয় হয়, যথেষ্ট টকা পইচা খৰচ হয়। কিন্তু আমাৰ মানুহ কিয় যাব লাগে? তেখেতে সকলে আহক। আমি এনেকুৱা এটা মই চিন্তা কৰিছিলোঁ, মই এনেকুৱা এটা ছেটআপ বনাম। মই আজিৰ কথা নহয়, মই BTC এৰিয়াত 2003 পৰা ছাৰ্ভিচ দি আছোঁ। আগতে ধালিগড় আছিলোঁ 3 বছৰ, তাৰপিছত কোকৰাঝাৰ আহিছোঁ 2006। তেতিয়াৰ পৰা মই ছাৰ্ভিচ দি আছোঁ। তেতিয়া মই দেখিছিলোঁ আমাৰ BTC এৰিয়াত মানে ছাৰ্ভিচ প্ৰভাইডাৰ, ডক্তৰ, নাৰ্ছ একেবাৰে নাই। কিমান সংখ্যক মানুহ মেলেৰিয়াত মৰিছে, জণ্ডিছত মৰিছে, বা অন্য অপ্ৰীতিকৰ ঘটনা কিছুমান। তেতিয়া কোকৰাঝাৰটো অলপ ডিষ্টাৰ্ব এৰিয়া আছিল, তো বহুত মানুহ মৰিছে। তেতিয়া মই ভাবিছিলোঁ এখন প্ৰাইভেট ইনষ্টিটিউট খুলিম, কিন্তু দেখিলোঁ কোকৰাঝাৰ কোনো ডক্তৰ নাহে। ডক্তৰ নাহিলে এখন নাৰ্ছিং হোম বনাই লাভ নাই। ডক্তৰ নাই, চিষ্টাৰ নাই, মানে এনেকৈ বহুদিন থাকি গ'ল। এতিয়া লাহে লাহে কোকৰাঝাৰৰ পৰিৱেশ বহুত ভাল। এতিয়া মেডিকেল কলেজ হ'ল, মেডিকেল কলেজতে 100 ডক্তৰ আছে। চিভিলত কমচে কম 30ৰ ওপৰত আছে ডক্তৰ, চাৰিওফালে ডক্তৰে ডক্তৰ। এতিয়া আমাৰ পৰিৱেশটো অলপ ভাল হৈছে। এতিয়া মোৰ এটা সাহস হ'ল, মোৰ ল'ৰা ছোৱালী দুটা ডক্তৰ। এতিয়া এজনীতো এইমছত পঢ়ি আছে, ঋষিকেশ, আৰু এজন কোকৰাঝাৰ মেডিকেল কলেজত আছে। অলপ সাহস বাঢ়িলে মই এতিয়া আৰম্ভ কৰিলোঁ 2022ৰ পৰা। এনেকুৱা এটা ছেটআপ বনাম বুলি ভাবোঁ, যাতে আমাৰ মানুহ যাব নালাগে, আমি কিছু ৰখাব যাতে পাৰোঁ। বেলেগ ডক্তৰ আহক আমাৰ তাত, আমি বেলেগ ডক্তৰ আনিম, আমাৰ মানুহ কিয় যাব? সেই ভাবি পেলাই এইটো আমি বনালোঁ। এতিয়া কথা হ'ল, খৰচাটো বেছি হৈ গ'ল। এতিয়া কেনেকৈ কি কৰিব পাৰোঁ, ৰাইজৰ যদি সহযোগ কৰে নিশ্চয়কৈ আমি আগবাঢ়িব পাৰিম, এইটো আশা ৰাখিছোঁ। আৰু আপোনালোকে দেখিছে এই ছেটআপটোত সকলো ধৰণৰ ৰোগী থাকিব পাৰিব, দুখীয়াৰ পৰা ধনীলৈকে। এতিয়া জেনেৰেল ৱাৰ্ড আছে, ছেমি কেবিন আছে, VIP কেবিন আছে, ছেমি VIP কেবিন আছে, সকলোখিনি ব্যৱস্থা আছে। আপোনালোকে দেখিলে গম পাব। আৰু আপোনাৰ জেগাটো দেখিছে, আহল বহল। তলত গ্ৰাউণ্ড ফ্ল'ৰত পাৰ্কিং এৰিয়া আছে, গাড়ী ৰখাবলৈ সুবিধা আছে, সকলোখিনি সুবিধা মোৰ মনৰ মতে যিটো ভাবিছোঁ সেনেকৈ বনাইছোঁ। এইটো কমপ্লিটলি মোৰ আইডিয়াত বনাইছোঁ। এতিয়া ৰাইজৰ সহায় পালে নিশ্চয় আগবাঢ়িব। ধন্যবাদ। পেচেণ্টে গেৰেণ্টি দিয়ে মানে, এতিয়া আপোনাৰ ছেটআপ যদি ভাল হয়, ডায়েগনষ্টিক পাৰ্টটো যদি ভাল হয়, আমাৰ মানুহবিলাক কিয় যায়? আমাৰ নিশ্চয়কৈ কিবা ডেফিচিয়েঞ্চি আছে, আমাৰ কিবা লেক আছে। আমি যদি সেইখিনি ফুল আপ কৰিব, আমাৰ যদি ডায়েগনষ্টিক পাৰ্টটো ষ্ট্ৰং হয়, ডক্তৰ যদি নিপুণ হয়, কাৰ্যক্ষম হয়, তেতিয়াহ'লে আমি নিশ্চয়কৈ গেৰেণ্টি দিয়াৰ নিচিনা। গেৰেণ্টিটো দিব নোৱাৰে 100%, তথাপিতো আমি কিছু অভিযোগ আছে যে নাৰ্ছিং হোমবোৰে বহুত